হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। লাষ্ট ভিডিঅ'টোত মই কৈছিলোঁ মোৰ আইতাৰ ছমহীয়া সকাম ভাগ কৰা হৈছিলে আৰু আজি আমি আইতাৰ অস্থি উটাবলৈ যাম শিলঘাটত। তাতে ঘাট আছে, ব্ৰহ্মপুত্ৰৰ ঘাট আছে, তাতে আমি উটুৱাব যাম। এয়া আইতা হয় আৰু সেইদিনাখন দেখুৱাইছোঁ আপুনি, এইটো মোৰ গেটআপ হয়। মা পাপা ৰেডি হ'ল, ড্ৰাইভৰ খুৰাও আহি পাইছেহি। আমি সকলোখিনি পূজাৰ সা সামগ্ৰী লৈ ল'লোঁ আৰু বামুণজনক আমি গাড়ী দি উঠাই নিব লাগিব। এয়া মোৰ মা পূৰা জল্দি ৰেডি হৈছে যাবৰ কাৰণে। আৰু লগতে মাহী বাহিৰত ৰখি আছে। মাহী হ'ল ঘৰ ৰখীয়া। এই আমাৰ পাৰ দুটাক মাহীৰ লগত ঘৰ ৰখীয়া কৰি থৈ গৈছে। মাহী আমাৰ দেউতা। এয়া আমাৰ ড্ৰাইভৰ ঘৰৰ কেৰ্কেটুৱাই কল এথোক লাগি আছে, তাকে খেদাই আছে। এয়া আমি যাবলৈ ওলাইছোঁ শিলঘাটলৈ। দেউতা ব'লা। দেউতা চশমা ল'লা নে? মই চশমা লোৱা নাই। বামুণৰ নম্বৰটো লগাই দিয়াচোন। বামুণলৈ আকৌ ফোন কৰিবলৈ আছে। মা মোৰ চশমা লোৱা নাই যে। কিয়? এই চকুত লোৱা। মাহিনে পেহী কিয় মাৰিছা? তোমালোকে মাৰিছে। তোমাকে দেখি থাকে। মাহিনে পেহী মোৰ চশমাখন লৈ লো। আজি ঘৰখন অকলশৰীয়া কৰি থৈ যাম বুলিয়ে মাহীক মাতি লৈ আহিলোঁ। ঘৰ ৰখীয়া হৈ থাকিবলৈ। কাৰণ গৰু এটাও আছে, পাৰ দুটা আছে আৰু ঘৰখনোতো চাব লাগিব ন। চ' মাহীক মাতি আনিলোঁ।